হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱাৰ মতে এটা আঁচনি মুকলি কৰি দিয়া হ'ব। অকল ল'ৰাসকলৰ কাৰণেহে এই আঁচনিখন মুকলি কৰি দিয়া হ'ব। আঁচনিখনৰ নাম হৈছে বাবু আঁচনি। আৰু বাবু আঁচনিত কোনে কোনে এপ্লাই কৰিবলৈ পাৰিব, কোনে কোনে লাভ কৰিব পাৰিব আৰু কিমান টকাকৈ লাভ কৰিব পাৰিব, এইবোৰ আজি আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মুকলি কৰি দিলে বাবু আঁচনি আৰু 1 জানুৱাৰী 2026 চনৰ পৰা এই আঁচনিখনত আবেদন কৰিবলৈ পাৰিব আৰু কিমানকৈ লাভ কৰিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে HS পাছ কৰিব লাগিব আৰু 10 পাছ কৰিব লাগিব। HS যোনে যোনে পঢ়ি আছে তেখেতসকলেও আবেদন কৰিবলৈ পাৰিব আৰু যোনে যোনে ডিগ্ৰী পঢ়ি আছে তেখেতসকলেও আবেদন কৰিবলৈ পাৰিব। কিমানকৈ টকা দিয়া হ'ব মাহিলী সেইটো একো কোৱা নাই বৰ্তমান, কিন্তু ডেটটো মুকলি কৰি দিয়া হ'ল। জানুৱাৰী 1 পৰা এই বাবু আঁচনিখন মুকলি কৰি দিয়া হ'ব। সকলোৱে আবেদন কৰিব পাৰিব। ছাত্ৰসকলে অকল আবেদন কৰিবলৈ পাৰিব। ছোৱালীসকলৰ কাৰণেতো আছে নিযুত মইনা আঁচনি আৰু এইটো অকল ল'ৰাসকলে আবেদন কৰিব পাৰিব নিযুত বাবু আঁচনি। আৰু কিমান টকাকৈ পাব বৰ্তমান একো কোৱা নাই। যদি কোৱা হয় কিমান টকাকৈ পাব মান্থলি, যদি কিবা ন'টিচ দিয়ে তেতিয়াহ'লে মই জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কি ক'লে আমি এবাৰ শুনি চাওঁ, কি কি কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰে, চাওকচোন। এটা বাবু এটা কৰিব লাগিব, খালি কি কৰো তাক চিন্তা কৰি আছে। Ladies and gentlemen, you are not ready for this. বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো। Good thing, mama said swing back when another man swings, so I made my mama proud and